কান জ্বালাই দিবি এর মানে এবার শিবার বুঝাবা শিবার না শুবি না তো গাইজ আপোনালোকে ভিডিঅ'খন তো ভালদৰে চাইছে এই মানুহজন যে আহি আছে এইজন মানুহ কি ৰাম হয় নেকি এইজন মানুহক চাই যে কৈ আছে জয় শ্ৰীৰাম বিজেপিৰ বেনাৰ লৈ এই আমাৰ মুছলিম মানুহজন আহি আছে তাৰ পাছতে বিজেপিৰ বেনাৰ লৈ এই মানুহজনক চাই এই সৰু সৰু কণ শিশুসকলক কোন মানুহে কৈছে যে তোমালোকে জয় শ্ৰীৰাম ক'বলৈ কাৰণে মানুহজন আহি আছে আহিবলৈ দিয়া তোমালোকে কিন্তু এই মানুহজনতো কেতিয়াও ৰাম নাছিলে যে তোমালোকে এই মানুহজনক চাই তোমালোকে জয় শ্ৰীৰাম শব্দটো ক'ব লাগিবই এই মানুহজন কি তোমালোকৰ ৰাম আছিলে এইটো এটা ডাঙৰ মানুহে এইটো এটা চক্ৰান্ত কৰি সৰুসকলক ল'ৰাসকলক বিজেপিৰ বেনাৰ লৈ কৈছে যে জয় শ্ৰীৰাম ক'বলৈ আৰু কওক কেতিয়াও আমাৰ ইছলাম ধৰ্মই বেয়া নাপায় কিন্তু আমাৰ ইছলাম ধৰ্মত এনেকুৱা শিক্ষা কেতিয়াও নিদিয়ে যে তুমি এটা ধৰ্ম হৈ আৰু এটা ধৰ্মক অপমান কৰিবলৈ আৰু কৰি থাকা তো গাইজ আপোনালোকে নিত্য নতুন আহিলে মোৰ পেজটো ফলো কৰি ৰাখিব আমি এনেধৰণৰ কণ্টেণ্ট বেছিভাগ আমি ৰাইজৰ মাজত দাঙি ধৰিবলৈ কাৰণে সদায় চেষ্টা কৰোঁ আজিৰ কাৰণে ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ জয় অসম